আজি বন্ধুসকল ৰাতি খানাটো হৈছে দেখিছেই। আজি মাংস চাংস নাই, আজি আছে আলু পিটিকা, এয়া আমাৰ মৰমৰ ভাত, এয়া দাইল, এয়া জলকীয়া আৰু এয়া আছে আমাৰ গৰমৰ মেইন বস্তু হ'ল নেমু। এতিয়া বন্ধুসকল ষ্টাৰ্ট কৰোঁ ধুনীয়াকৈ। আপোনালোকে নাই খোৱা যদি খাব, ৰ'ব ভিডিঅ'টো চাই খাব। ষ্টাৰ্ট কৰিছোঁ বন্ধু। দাইলত ঔটেঙা দিছে, ঔটেঙা মজা আছে। আলু পিটিকা থাকিলে মানে খানাটো খাই নেক্সট লেভেল লাগে, খাটলা লাগে আৰু খাই মজা লাগে। বন্ধুসকল ভাত খতম হওঁ ৰঙা একদম টেক জ্বলি একদম ঔটেঙা। বন্ধুসকল মোৰ ভিডিঅ' যদি চাইছে কেনেবাকৈ ভাল লাগিছে যদি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট যি দিয়ে দিব, ৰাৱণ গৰু মই বেয়া নাপাওঁ, ভাল পাম, আৰু শ্বেয়াৰ কৰিব। খতম হওঁ আৰু মোৰ মানে গামলাত খালেহে মনটো ভাল লাগে। বাই বাই, এটা সামৰিছোঁ, বাই বাই।